So hey guys, so আহি আছে Sunflower Season 2 আৰু আপোনালোকে যদি Sunflower Season 1 খন চাইছে গম পায় যে এখন কিমান ধুনীয়া এখন ৱেব ছিৰিজ হয়। এখন G5ত আছে আৰু যদি চাই লওক বহুতেই কমেডি বহুত জমনি থকা এখন ৱেব ছিৰিজ আছিল Sunflower। এখন অহা 2 বছৰমান হৈ গ'ল। 2 বছৰমান মই ৱেইট কৰি আছোঁ কেতিয়া এখন ছিজন 2 আহিব। কেতিয়াবা আগতে ছিজন 2 এটা মানে ট্ৰেইলাৰ ৰিলিজ কৰিছিলে, কিন্তু তাত মানে ডেট দিয়া নাছিল যে কেতিয়া আহিব। এতিয়া আকৌ নতুনকৈ এটা ট্ৰেইলাৰ দিছে আৰু সেইটো ডেট মেনশ্যন কৰিছে যে কেতিয়া আহিছে। গতিকে এখন আহি আছে 1 মাৰ্চত আৰু নতুনকৈ ৱেব ছিৰিজখনৰ নতুন এজন এক্টৰ অনা হৈছে, সেইজন হ'ল আধা শৰ্মা। আৰু গম পাই আধা শৰ্মা এজন ভাল এক্ট্ৰেছ হয় আৰু ভাল লাগিব ছিজনখন, কাৰণ বহুতেই জোখতকৈ বেছি কমেডি আৰু সুনীল গ্ৰোভাৰ আছে লিড এক্টৰ। গতিকে গম পাই সুনীল গ্ৰোভাৰ কেনেকুৱা এজন ভাল কমেডিয়ান হয় আৰু তেওঁ বহুত ধুনীয়া ভাল এক্টৰো হয়। গতিকে অবভিয়াছলি বহুতেই ভাল হ'ব। মোৰতো বহুতেই ভাল লাগিছে, এতিয়া এক্সাইটেড হৈ আছোঁ কেতিয়া আহিব এখন 1 মাৰ্চ কেতিয়া আহক আৰু কেতিয়া সেই ছিজনখন শেষ কৰোঁ। চ' কাহানীটো ছিজনৰ এনেকুৱা হৈছিল যে সুনীল গ্ৰোভাৰ যোনটো কলনীত থাকে সেই কলনীটোৰ নাম হ'ল ছানফ্লাৱাৰ, আৰু ছানফ্লাৱাৰ কলনীটো এটা ঘৰত মাৰ্ডাৰ হৈ যায়। মানে এটা ঘৰ এজনো মানুহ থাকে, তাৰ মাৰ্ডাৰ হৈ যায়। এতিয়া তাৰ মাৰ্ডাৰৰ সন্দেহ আছে এই কলনীটো থকা কেইজনমান মানুহৰ ওপৰত, তাৰ ভিতৰত সুনীল গ্ৰোভাৰো এজন হয়। গতিকে কেনেকৈ কাহানীটো কি হৈছে মই স্পইলাৰ নিদিওঁ, কিন্তু কৈ দিওঁ যে বহুত বেছি কমেডি আছে ছিৰিজখনত। কাৰণ সুনীল গ্ৰোভাৰ এজন মানে আপুনি সুনীল গ্ৰোভাৰ তাতে ছিৰিজখন চাই পেলাই আপুনি গম পাব মানে সুনীল গ্ৰোভাৰ একো দুখেই নাই, বেচাৰাজন এনেই ফাঁচিছে এনেকুৱা ফিল হয়। কিন্তু কি ঠিক তাৰ পিছত বহুত ৰহস্য থাকিব পাৰে। মানুহজন মানে ইমানেই মানুহজন বুৰ্বক দেখুওৱা হৈছে, কিন্তু হাঁহিও উঠে। এনেকুৱা নহয় যে এবনৰ্মেল দেখাইছে, এবনৰ্মেল দেখুওৱা নাই। মানে ক'ব পৰা নাই মই কেনেকৈ বুজাম আপোনালোকক, কিন্তু আপুনি চালে নিজেই গম পাব মই কি ক'ব বিচাৰিছোঁ। গতিকে এইখন ছিৰিজ মিছ নকৰিব, এখন বহুত ভাল কমেডি ছিৰিজ হয়। গতিকে ছেকেণ্ড ছিজন আহি আছে, ছেকেণ্ড ছিজনখন চোৱাৰ আগতে ছানফ্লাৱাৰ ছিজন 1খন চাই লওক। বহুত হাঁহি পেট বিষাই যাব আপোনালোকৰ, বহুতেই ভাল ছিৰিজ। গতিকে মিছ নকৰিব, আৰু যদি চাইছে তো কমেণ্টত কওক কেনেকুৱা লাগিছিল।